দুটামানটো ক'ত থলে আৰু দেই ইমান বিচাৰিয়ে নাপালে এটা খাবলৈ মন গৈছিল পাই এই মজা আজি আকৌ খাই আহিব নহয় মিঠাই চিঠাই গান নিব চাগে খাবলৈ বহুত বস্তু খাবলৈ পাম আজি যে মই পুৰা খাম আৰু খেলনা বস্তুও নিব পাৰে মোলে কিবা কিবি কৃষ্ণ কৃষ্ণ হে আৰু আজিৰ পৰা ঘৰখনত থাকিবা আৰু প্ৰফুল্ল আমুকটো প্ৰফুল্ল তামুকটো আহিব নহয় মিনিষ্টাৰনী গৰাকী হেৰি আপুনি হ'বলা ইয়াতে আছেহি এই হেৰি নহয় আজি আকৌ বাইদেউ আহিব নহয় মোৰ যে পেটতে হাত ভৰি লুকাইছে আৰু বাইদেউৰ নামটো শুনি পেলাই ঘৰখনৰ এতিয়া স্নেক্স বিস্কুটকেইটাহে আছে তাই বাৰু কিবা কিবি আনিব হ'লেও তাই দিয়া বস্তুকেইটাইনো কেনেকৈ চাহ দিওঁ আপুনি যাওকচোন হোটেলৰ পৰা কিবা কিবি কেইটামান লৈ আহকগৈ সঁচাকে দেই বাইদেউক যেন তোমাৰ দাদা যেনহে লাগে তেওঁক বাৰু কোনটো এংগুলৰ পৰা মাইকী মানুহৰ ভিতৰত পৰে তেওঁ যিটো দম দি কথা ক'ব আমিয়ে নোৱাৰো পাই তোমালোকৰ ঘৰত দুজনী ছোৱালী নহয় যেনিবা এটা দাদাহে আছে তোমাৰ মনে মনে কওক আহি শুনিলে আকৌ বৰ ডাঙৰ কথা হ'ব মোকে যি ক'লে আকৌ বাইদেউ আগত আপুনি যি টি কথা নক'ব আকৌ ভাত খুৱাব আৰু মই জানো নহয় দিয়া ধেমালিহে কৰিছো হ'ব দিয়া মই গৈ আহোঁগে হে হৰি কৃষ্ণ কৃষ্ণ চুনুকণৰ ৰুমৰ অৱস্থাটো চা মই বাৰু এতিয়া কিবা কিবি খোৱা বস্তুকে বনাওঁগে নে আলহীলে নে এতিয়া বাৰু ৰুমটোকে চাফা কৰোঁ হে মোক মানে উপায় নাইকিয়া হৈছে আৰু দেই বাইদেউ বাৰু এনেকৈ দেখিলে কি ক'বহি বাৰু হে চুনুকণ এইফালে কি মা জধা মুখ্য আজি তই গম পাৱ নাই হে জেঠাই আহিব বুলি তই একদম তৎক্ষণাত ৰুমটো একদম চাফা কৰ ৰুমৰ অৱস্থা নাইকিয়া কৰি থৈছ হে তহঁতি কালি নুশুনে নহয় মোক কি ক'বা জেঠাই আহি হে একদম ৰুম চাফা কৰ হেল্ল' বাইদেউ তই পালিহি হ'ব বাৰু মই এখেতক পঠাই দিছোঁ বাৰু কি কৈছ আমাৰ নতুন গাড়ী লোৱা নাই নহয় সেই আগৰ স্কুটাৰখনেই আছে হ'বচোন দে তই যেনে তেনে আহিব পাৰিবি বাৰু হ'বচোন দে তই পিছত আহি ঘৰত যি কয় কবিহি হ'ব বাৰু মই এখেতক পঠিয়াই দিছোঁ এখেতক ইমান ক'লো বোলো গাড়ীয়ে দুখৰিকে লওকচোন আমাৰ গাড়ীত উঠিবলৈ মন যায় নহয় নাই দেই কানেই নিদিয়ে এতিয়া বাইদেৱে দিবহে নহয় মজাটো আহি মোক আনিবলৈ যিখন ঘেগেলা ভগা স্কুটাৰ লৈ গৈছা কোনোমতে পঢ়াবাহে বাচিছোঁ গাড়ী এখন ল'ব পৰা নাই চাকৰি কৰি পইচাবোৰ কি কৰি আছা এই ল'ৰা ছোৱালী দুটা পঢ়াৰ নামত অলপ খৰচ হয় জানো আকৌ খোৱা বোৱা আছেই মই সৰু সুৰা কিবা এটাহে কৰোঁ বৰ ডাঙৰ চাকৰি নকৰোঁ নহয় থোৱাহে যোৱাই মোৰ ঘৰত দুখন গাড়ী এনেহে পৰি আছে চলোৱা মানুহে নাই তই আকৌ এনেকে ভেবা লাগি কি মুখ মেলি চাই আছ ইমান দূৰ আহিছো মোলে কফি চফি এখনৰ ব্যৱস্থা কৰিবগে পৰা নাই তহঁতি মানে একেবাৰে আপডেট নহলি আৰু নহয় বাইদেউ চাহ জলপানৰ যোগাৰ কৰিম ৰ তোক যে ইমান ধুনীয়া লাগিছে তই বৰ ধুনীয়াজনী হৈ আছে চাইছো তাকে পাই ইমান দিনৰ মূৰত দেখিছো যোৱা বাইদেউক ভালকে সোধন পোছন কৰাগে মাই গড তহঁতি যে এই বাকচটোৰ ভিতৰত কেনেকে সোমাই থাক আৰু দেই এইটো ঘৰ নে বাকচ মই মানে ইমান দিনৰ মূৰত আহোঁ তহঁতৰ মানে ঘৰটো মানে অকণমান হেৰি নেদেখোঁ তহঁতি মানে আপডেট নহলি আৰু মোৰ ঘৰ চাবিগেচোন কি ৰাজ অট্টালিকা মই ফ্লেটতহে থাকোঁ আমাৰ আকৌ ফ্লেট কিনিবলৈ ইমান শক্তি নাই পাই বাইদেউ যেনে তেনে দুবেলা দুমুঠি খাই চলি আছোঁ আৰু এতিয়া পাইছনে মজা তোৰ চেহেৰাটো চা আৰু মোৰ চেহেৰাটো চা মই এতিয়াও মডেলিঙত যাব পৰা হৈ আছোঁ তেতিয়াই কৈছিলো তোক বোলো আমেৰিকাতে ল'ৰা এটা চাইছোঁ তইহে এই গাঁৱৰ ভচহুটোলৈ গুচি আহিলি তোতকৈ মোক সৰু বুলিহে ক'ব মোৰ কঁকাল চা কি লাহি পাহি ৱাশ্বিং মেচিন এটা নাই দিনৰ দিনটো কাপোৰবোৰ হাতে থুকুচ কৰি ধুবি মোলে চা মই এতিয়া কিটটো এণ্টি টাইট হৈ আছোঁ কৃষ্ণহে আৰু জোঁৱাইক চোৱা দিনে দিনেচোন শুকাইখিয়ে নাইকিয়াহে হৈছে ভালকে খাবলৈ ববলৈ নিদিয়হঁত নিয় দেখাই আহিলে চুনুকণ ভালে আছনে বোপাই শুন মোৰ ওচৰলৈ তোলে মই বহুত কিবা কিবি আনিছোঁ যাচোন যা বেগতে আছে চাই লগে এই মুনুকণক দেখাই নাই নেকি ঘৰত আছে তাই স্কুল গৈছে পাবহি আৰু হ'ব মই এতিয়া ফ্ৰেছ হৈ লওঁ মোৰ বেডৰুমটো দেখুৱাই দিবি বৈ তই মুখ হাত চুখ হাত ধুই ল মই তোলে খোৱা যোগাৰ কৰোঁগৈ জোঁৱাই মোৰ বেগকেইটা লৈ আহা ভিতৰলৈ আইঅ কৃষ্ণ এইকেইটা ইমান গধুৰ বেগ বহুত কাপোৰ আনিছে চাগে দেই কিমান দিন থাকে ঠিক নাই